হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই বনাম দহিবৰা। থাম্বনেইলটো চাই নিশ্চয় গম পাইছে, হ'লেও কৈ দিছোঁ। আৰু প্ৰথমতে মই উৰদ দালখিনি তিতাই থ'লোঁ 4 ঘণ্টাৰ বাবে। তাৰপাছত মই সেইখিনি উঠাই লৈ মিক্সিত লগে লগে পিচিছোঁ। আৰু পিছোঁতে মই কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই তাত। আৰু এইফালে মোৰ পিচি পেষ্টখিনি হৈ গ'ল। আৰু পিচি হৈ যোৱাৰ পাছত মই তাত পৰিমাণ অনুসৰি অকণমান নিমখ দিছোঁ। আৰু তাৰপাছত মই নিমখখিনি দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ ফিটি লৈছোঁ। মানে মই হাতেৰে ফিটিছোঁ, যিসকলে চামুচে ফিটিব পাৰে। আৰু যেতিয়ালৈকে ফিটিব যেতিয়ালৈকে মানে অকণমান ফুলি উঠা অনুভৱ নহয়। আৰু ফিটি লোৱাৰ পাছত আপোনালোকৰ ফিটাটো হৈছে নাই, এনেকৈ আপোনালোকে বাতিত অকণমান পানী লৈ চাব পাৰে। যদিহে ফিটাখিনি উপঙি গৈছে তেনেহ'লে আপোনালোকৰ সেইখিনি ফিটা হৈ গ'ল। আৰু ফিটালৈকে সেইখিনিয়ে কষ্ট, তাৰপাছত একোৱেই কষ্ট নাই। এফালে মই দহিবৰাখিনি বনাবলৈ তেল গৰম কৰি লৈছোঁ ফাৰ্ষ্ট। আৰু তেল গৰম হোৱাৰ লগে লগে মই এফালে দহিবৰাকেইটা দি দিছোঁ। আপোনালোকে বেছি সৰহকৈ দি বনালে ইটো গাত সিটো লাগি যাব পাৰে, গতিকে 4টা বা 5টা সেনেকৈ বনাব, বা সৰহ তেল দিলে তাত সৰহকৈ বনাব পাৰি বাৰু। আৰু দহিবৰা বনাওঁতে সদায় গেছৰ ফ্লেমটো ল'ত থ'ব লাগে, নহ'লে তাৰ ভিতৰখন ভালদৰে নিসিজে। আৰু মোৰ এইফালে অলম'ষ্ট দহিবৰা ৰেডি হৈ গ'ল। অকণমান ৰঙচুৱা হোৱাৰ লগে লগে নমাই দিব পাৰি দহিবৰাকেইটা। আৰু দহিবৰাকেইটা বনাই লোৱাৰ পাছত মই এইফালে বাতি এটাত পানী লৈ লৈছোঁ। আপোনালোকেও অকণমান ডাঙৰ বাতি বা যিয়ে নহওক, দহিবৰাকেইটা ভালদৰে টিট খালেই হ'ল। আৰু তাতে মই অকণমান নিমখ লৈ লৈছোঁ। আৰু এইফালে অকণমান নেমু চেপি দিছোঁ। আৰু এতিয়া মই দহিবৰা ইয়াতে যিমানকেইটা ধৰে মই গোটেইকেইটা তাত সুমিয়াই ধুনীয়াকৈ ঢাকনা মাৰি দিম। আৰু অলপ পাছত মিনিমাম 10 মিনিটৰ পাছত মই সেইকেইটা ওলোটাই দিম, যাতে দুয়োফালে দহিবৰাকেইটাত পানী সোমাব পাৰে। মিনিমাম 20 মিনিট থ'ব লাগে। আৰু এয়া 20 মিনিটৰ পিছত মোৰ দহিবৰাকেইটা দেখিছে নহয়, ৰেডি হৈ গ'ল। আৰু দহিবৰাকেইটা আমি যেতিয়া আমাৰ উঠাবৰ হয়, তেতিয়া অকণমান চেপি চেপি ল'ব লাগে, যাতে ভিতৰৰ পানীবোৰ ওলাই যায়। আৰু ল'ৰা যিহেতু শুই উঠিছে, গতিকে তাকো লৈ লৈছোঁ। সি খুৰাকৰ লগত থকা নাই, গতিকে মই লৈ কৰি আছোঁ। আৰু এইফালে আকৌ মই দহিবৰাকেইটা আকৌ এবাৰ দেখাই লৈছোঁ। আৰু মোৰ দহিবৰাকেইটা গোল নহয় বাৰু, মই বহুত চেষ্টা কৰি নোৱাৰিছোঁ। আৰু এতিয়া মই দহিবৰাকেইটাত দৈখিনি ঢালি ধুনীয়াকৈ অলপ টাইমৰ বাবে থৈ দিম, যাতে দৈখিনি সোমাই যায় দহিবৰাটোত। আৰু এতিয়া মোৰ অলম'ষ্ট দহিবৰা ৰেডি। আৰু মই এইফালে খাবলৈ লৈছোঁ দহিবৰা। আৰু খাবলৈ বহুতেই বেছি টেষ্টি হৈছিলে। গতিকে ভিডিঅ'টি আজিলৈ ইমানেই আছিল। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, লাভ ইউ অল।